আজি মই আপোনালোকৰ লগত এটা কমন কমপ্লেইনৰ কথা পাতিম। সেইটো হ'ল বেড ব্ৰেথছ, মাল অডাৰ, আৰু যদি মেডিকেল টাৰ্মত কওঁ তেনেহ'লে হেলিট'চিছ। এইটো এটা বহুত কমন প্ৰব্লেম হয় বহুত মেল আৰু ফিমেলৰ মাজত আৰু চব এজ গ্ৰুপতে। ইয়াৰ কাৰণকেইটা কি আৰু কি কৰিলে ভাল হ'ব সেইটো বিষয়ে মই আপোনালোকৰ লগত আজি কথা পাতিম। আৰু কথাখিনি জানিবলৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আপোনাক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ যদি ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত, আৰু মোৰ ইউটিউব চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যেনেকৈ মই আৰম্ভণিতে কৈছোঁ, বেড ব্ৰেথ বা মুখৰ বেড স্মেল যোনটো ওলায়, 90% অফ কেচেছত ইয়াৰ কাৰণটো কাৰণ হ'ব পাৰে, মানে মুখৰ ভিতৰতে কিবা প্ৰব্লেম হ'ব পাৰে, যেনেকৈ ডিপ কেভিটিজ বা যদি মুখৰ ভিতৰত যদি পোকে খালে যিবোৰ কেভিটিজ হয়, বহুত এনেকুৱা ডিপ কেভিটিজ হৈ আছে, বা আলুবোৰৰ কিবা ইনফেকশ্যন যদি হৈ থাকিলেও এনেকুৱা হয়, বা যদি চেলাইভা সেইটো প্ৰডাকশ্যনটো যদি চেলাইভা কম প্ৰডাকশ্যন হয়, মুখখন ড্ৰাই হৈ থাকে, তেতিয়াও হ'ব পাৰে। 1% আৰু তাৰ আগত আৰু এটা কথা, কোনোবাই যদি কিছুমান মানুহে কেপ লগায় দাঁতত বা ডেঞ্চাৰ পিন্ধে বা অৰ্থডন্টিক যোনটো ব্ৰেচেছ লগায় দাঁতবোৰ ঠিক কৰিবলৈ, সেইবোৰতো এইটো স্মেলটো হয়, কাৰণ কেলৈ ভালকৈ চফা কৰিব নোৱাৰে। 9% অফ কেচেছতহে আপোনাৰ বেলেগ কাৰণ হ'ব পাৰে, যেনেকৈ লাংছৰ যদি কিবা ইনফেকশ্যন হৈ আছে, নাকৰ ইনফেকশ্যন, চাইনাচাইটিছ, টনচিলাইটিছ, সেইবোৰতো এইটো প্ৰব্লেমটো দেখা যায়। তাৰপিছত গেষ্ট্ৰ'ইণ্টেষ্টাইন, মানে আমাৰ খাদ্যনলীত কিবা যদি প্ৰব্লেম হৈছে বা খোৱা বস্তু ভালকৈ হজম নহয়, লিভাৰৰ প্ৰব্লেম যদি হৈ আছে, তেতিয়া এইটো হ'ব পাৰে। আৰু 1% অফ কেচেছত এইটো খোৱাৰ কাৰণে হয়, আৰু নহ'লে বা মেডিচিনৰ কাৰণে হয়। পিঁয়াজ ৰচুন খালে, পিঁয়াজ খালে তেতিয়াও সেনেকুৱা স্মেলবোৰ ওলায়, বা এলকহল ল'লে সেই স্মেলবোৰ ওলায়। এতিয়া স্মেলটো কিয় ওলায়? আমাৰ মুখৰ ভিতৰত এপ্ৰক্সিমেটলি 500 স্পেচিছ অফ বেক্টেৰিয়া, মানে ডিফাৰেণ্ট টাইপছ অফ বেক্টেৰিয়া আছে। সেই বেক্টেৰিয়াবোৰে এটা কেমিকেল প্ৰডিউচ কৰে মুখৰ ভিতৰত বনায়, যোনটো ভলেটাইল কেমিকেল এইবোৰ হয়। সেই কেমিকেলবোৰে এই মুখৰ এই বেড স্মেলটো কৰে। এতিয়া কোনোবাই যদি মুখখন ভালকৈ চাফা নকৰে বা ব্ৰাছ নকৰে, মাউথ ৱাছ নকৰে, ক্লিনিং কৰোৱা নাই ডেণ্টিষ্টৰ ওচৰত গৈ কিনে, তেতিয়া কি হ'ব, লাহে লাহে বেক্টেৰিয়াবোৰৰ মাল্টিপ্লিকেশ্যন হ'ব, মানে বহুত নাম্বাৰত প্ৰডাকশ্যন হ'ব বেক্টেৰিয়াবোৰ। সেই বেক্টেৰিয়াবোৰ গৈ কিনে জিভাৰ ওপৰত গৈ জমা হৈ যাব, আৰু নহ'লে আৰু এটা স্পেচ এটা আছে, যেনেকৈ দাঁত আৰু আমাৰ আলুৰ মাজত অলপ স্পেচ বা পকেট নিচিনা হয়, পেৰিডণ্টেল পকেট বুলি কয়, তাতে গৈ জমা হৈ যায়। তো যিমান নম্বৰৰ বেক্টেৰিয়া হ'ব, সিমান কেমিকেল প্ৰডাকশ্যন হ'ব, সিমানে বেয়া স্মেল ওলাব। এতিয়া এইটো কি কৰিব পৰা যায়? এইটো মানুহে ঘৰতে বহুত ট্ৰাই কৰে যে ব্ৰাছ কৰিলে বা মাউথ ৱাছ কৰিলে, ব্ৰাছটো কৰিবই লাগে, লগত মাউথ ৱাছো কৰিব লাগে, কিন্তু চবতছে ইম্পৰ্টেণ্ট হয় কি আপোনালোকে এবাৰ ক্লিনিং কৰাব লাগে, কাৰণ যেতিয়া লেতেৰাবোৰ জমা হৈ থাকে তেতিয়া সেইবোৰ ওলাই নাযায় পটককৈ। আমাৰ দাঁতে লেয়াৰ বনি যায়, লেতেৰাবোৰৰ লেয়াৰ বনি কিনে, যোনটো কমন ভাষাত ষ্টোন বুলি কোৱা হয়, আৰু মেডিকেল টাৰ্মত কেলকুলাছ বুলি কোৱা হয়। যেতিয়া সেইবোৰ জমা হৈ যাব, তেতিয়া সেইবোৰ যদি উলিয়াই নিদিয়া যায়, তেতিয়া সেইবোৰ লেতেৰাবোৰ জমা হৈ থাকিব। স্কেলিং কৰিলে বহুত প্ৰব্লেম হয়, যিবোৰ মুখৰ হেৰি আছে সেইটো এটা প্ৰব্লেম ঠিক হ'ব। যদি কাৰোবাৰ কেভিটিজ হৈ আছে, সেই কেভিটিজবোৰ গৈ কিনে ডক্টৰৰ ওচৰত গৈ ফিল আপ কৰাই লওক। যদি প্ৰস্থেচিছ বা ডেঞ্চাৰ পিন্ধি আছে, ৰাতি যদি পিন্ধিবে ডেঞ্চাৰবোৰ ক্লিন কৰাব। আৰু কোনোবাই যদি ব্ৰেচেছ লগোৱাই, সেই ব্ৰেচেছবোৰৰ ব্ৰাছ থাকে, সৰু ব্ৰাছ দিয়ে অৰ্থডন্টিষ্টে, সেই ব্ৰাছেদি ভালকৈ ক্লিন আপ কৰিব। যিটো প্ৰব্লেমৰ কাৰণে বেয়া স্মেলটো ওলাই আছে, সেই কাৰণটো ঠিক কৰিলেহে প্ৰব্লেমটো কমিব। কোনোবাই যদি ডাইট বা অন্য পিঁয়াজ হওক, ৰচুনত বেছিকৈ খাইছে, অলপ সেইবোৰ কমাই দিব। কাৰোবাৰ যদি লিভাৰৰ প্ৰব্লেম হৈ আছে বা লাংছত কিবা ইনফেকশ্যন হৈ আছে, সেইবোৰো ঠিক কৰাব লাগিব। কাৰণটো ঠিক নহ'লে সমস্যাটো ঠিক নহ'ব। সেইকাৰণে আপোনালোকে গম পালে যে কিহৰ কাৰণে হয় আৰু কি কৰিলে ভাল হ'ব, আপোনালোকে সেইমতে যদি কাৰোবাৰ কিবা প্ৰব্লেম হৈ আছে, এইটো ছল্ভ কৰিবলৈ চেষ্টা কৰিব। বহুতেই প্ৰশ্নটো গোটেই, সেইকাৰণে মই উত্তৰটো দিলোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে শুনি কিনে ৰিলেট কৰিব পাৰিছে বা বুজি পাইছে। মোৰ ভিডিঅ'ছবোৰ যদি চাই ভাল পাইছে, আৰু এইটো ভিডিঅ' যদি চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তাত যে এটা বেল আইকন আছে সেইটো নিশ্চয় প্ৰেছ কৰি দিব। আৰু যেতিয়া এনেকুৱা হেল্থ ৰিলেটেড ভিডিঅ'ছবোৰ আহে, আপোনালোকে ন'টিফিকেশ্যনটো বহুত সোনকালে আগতে পাই যাব। ধন্যবাদ।